সেই বন্ধুসকল আজি অলপ ফুৰি আহোঁ আমাৰ হাতৰ পৰা এই গাড়ী উঠিম এতিয়া। ঘৰতনো কি কৰি থাকিম, অলপ মামা হাতৰ পৰা ফুৰি আহোঁ। এনে অলপ খবৰ লহনকে যাই আহোঁ, বহুদিন যাও নাই। এনেকৈ যাই মই হাৱে পালোঁ। হাৱেৰ পৰা যাই মই এতিয়া অলপ তেলটো ভৰাই ল'ম। মানে আমি খাই থাকিলে নহ'ব না, গাড়ীখিনিকো খুৱাব লাগিব। তেল অলপ ভৰাই ল'লোঁ, ভৰাই লৈ সুন্দৰ আৰু যাই আছোঁ। এখন অদ্ভুত দলং দেখাম আজি আপোনালোকক। এনেকৈ সুন্দৰ পৰিৱেশৰ মাজত যাই আছোঁ। চাওক না এইখন দলং, ব্ৰিটিছৰ দিনতে বনাইছিল। এইখন দলঙৰ লগত গেট এখন আছিল। নদীৰ পানীটো বন্ধ কৰি দিয়ে, তাৰপিছত আৰু খুলি দিয়ে বেছি পানী হ'লে। এইখন চাওক না, ব্ৰিটিছৰ দিনতে বনাইছিল। এতিয়া অলপো একো হোৱা নাই। কি ধুনীয়া সুন্দৰ পৰিৱেশ। আমাৰ লাহগড় গেট বুলি কয়, পহুমৰা গেট বুলিও কয় বহুতে। চাওকচোন কি ধুনীয়া গেট। ধুনীয়া ৰাস্তাৰ মাজেদি মই এনেকৈ যাই আছোঁ। আমালৈ অলপ দূৰ আছে আৰু এই এনেকৈ ৰাস্তাত কিন্তু এই খেৰ চেৰ দিব নালাগে দেই, বহুত গাড়ী এক্সিডেণ্ট হয়। এইটো বেয়া কাম আপোনালোকে নিদিব দেই, আৰু কোনোবা দিলেও ক'ব, হাক দিব। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু বেলেগলৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। এনেকৈ মই যাই এই পাই গ'লোঁ মামাহাৰ গাঁও। এইখনেই হৈছে আমাৰ মামাহাৰ গাঁও। আগতে গৰম বন্ধত মামাহাৰ গাঁও বুলি ক'লে কিবা ভালেই লাগে, মামাহাৰ তাকে যাম গৰম বন্ধত, মজাই বেলেগ আছিল। এতিয়া কিন্তু সেইটো নাই দেই, ল'ৰা ছোৱালীৰ হাতত মোবাইল লৈছে আৰু পাবজি ফ্ৰী ফায়াৰ এইবিলাকতে ব্যস্ত। লগ বন্ধু চব পাহৰি যায়। এনেকৈ যাই মই মামাহাৰ ঘৰ পাই গ'লোঁ। এই নাৰিকল দুডালৰ মাজেদি সোমাই গ'লে মামাহাৰ ঘৰ পাই গ'লোঁ। মামাহাৰ ঘৰ পাই গ'লোঁ।